হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আহি আছোঁ আমাৰ পথাৰলৈ, যিহেতু বছৰভৰৰ কাৰণে খেতি কৰি জোৰাব লাগে চাউল কেইটাৰ কাৰণে আহিছোঁ। ধান লগোৱাৰ পাছততো কি হৈছে বাৰু এতিয়া চোৱা নাই। আহাৰ মাহতে ধান লগালোঁ, এতিয়া আপোনাৰ আহিন মাহ, আৰু কেনেকুৱা হৈছে কি নাই ধান আপোনালোকক দেখুৱাম। আৰু আমাৰ পথাৰৰ ধান বৰ্তমান কি হৈ আছে তাকে চাবলৈ গৈ আছোঁ। গৰুকেইটা দিলোঁ পথাৰত, গৰুকেইটা দি ইফালে আহিছোঁ এতিয়া ধান চাবলৈ। আৰু এয়া আহি পাইছোঁ আমাৰ ধাননি পথাৰ। বেছি নাই, সৰু সুৰাকৈ 15-16 বিঘামান এটা এইবাৰ খেতি কৰা হৈছে। বছৰভৰতে ভালকৈ খাব পাৰোঁ। আৰু কেনে হৈছে ধান আপোনালোকে জনাবচোন কমেণ্ট কৰি, আৰু সকলোৱে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব ভাল লাগিলে। আৰু আহি পালোঁ এয়া আমাৰ ধাননি পথাৰ। এইয়া দেখিবলৈ পাইছে, আহাৰ, শাওণ, ভাদ, আহিন 4 মাহত আপোনাৰ এয়া ধান লাগিবলৈ আৰম্ভ হৈছে সোণগুটি বছৰভৰৰ কাৰণে। এয়া কি ধুনীয়াকৈ লাগিছে দেখিছে। সম্পূৰ্ণ পথাৰখন এইফালৰ পৰা সেই মাথালৈকে আছে আমাৰ। তালৈ গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম, যিহেতু ইমানখিনি মই ভিতৰলৈ সোমাই নাযাওঁ। সন্মুখৰ ফালে দেখুৱাইছোঁ কেনেকুৱা হৈছে ধান। খুব সম্ভৱ দুৰ্গা পূজাৰ পাছত আৰু 10-15 দিনৰ পাছত সম্পূৰ্ণ ধান ওলাই যাব। ক'ৰবাত এয়া অলপ বেয়া হ'ল, যিহেতু লগোৱাৰ পাছত বৰষুণৰ পৰিমাণ কমি গ'ল। বৰষুণ হ'ব লাগিছিল আৰু অলপ, তেতিয়া ধানবোৰ অলপ আৰু ভাল হ'ল হয়। এয়া দেখিছে কি ধুনীয়াকৈ ওলাইছে। কেনেকুৱা হৈছে ধান জনাব আপোনালোকে। আৰু সেইয়া মূৰলৈকে আছে, অলপ দূৰ সোমাই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক কেনেকুৱা হৈছে। গৈ আছোঁ মই ধাননি পথাৰৰ মাজলৈ, আৰু ইফালে ওলোৱা নাই ধান। ইয়াত চাগৈ কেইদিনমান দেৰি লাগিব। আগলৈ গৈ আছোঁ আমি। এয়া পকা ধান নহয়, কেঁচা ধানৰ মাজে মাজে সৰু আলি। পকা ধান হ'বলৈ আৰু দিন আছে, সময় লাগিব। পকা ধানৰ সময়তো মই ভিডিঅ' দিম, তেতিয়াও চাব পাৰিব মোৰ ভিডিঅ'বোৰ। এয়া কি ধুনীয়া পৰিৱেশ পথাৰৰ মাজত দেখিছে। সকলো ফালে সেউজীয়া সেই মাজত অলপ ওলাইছে। ইয়াতো ক'ৰবাত ওলাবলৈ আৰম্ভ কৰিছে। আৰু বিশেষ একো নকওঁ, আপোনালোকৰ খবৰ খাতিবোৰ জনাব কেনেকুৱা আছে, আৰু আপোনালোকৰ ফালে ধান কেনেকুৱা হৈছে এইবাৰ। যিহেতু পানী দিছিলে, বাৰিষা সময়ত যথেষ্ট পানী দিলে, খেতি কৰিবলৈ ভালে আছিলে। কিন্তু ধানৰ ফুল আহিবৰ সময়ত যিটো পানী অলপ প্ৰয়োজন আছিলে, সেইটো পানী এইফালে অলপ কমিলে। আপোনালোকৰ ফালে কেনেকুৱা বৰষুণ হৈছে জনাব। আৰু এই দুদিনমানটো দিলে বৰষুণটো, এই দুদিনমানটো বৰষুণতে অলপমান যি পানী ৰখিছে। এয়া ধাননি পথাৰত বৰ্তমান এতিয়াও পানী আছে, এই এদিনত দিয়া বৰষুণৰ পানীৰে। আৰু এয়া সম্পূৰ্ণ পথাৰখন, আৰু আগলৈ নাযাওঁ। আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব, যাতে আৰু ভাল ভিডিঅ' পাই থাকে আপোনালোকে। ধন্যবাদ। জয় আই অসম।